ধুবুৰীত চাকৰি কৰি থকা সময়ত বগৰীবাৰীত অৱস্থিত মহামায়া মন্দিৰৰ সন্মুখেৰে বহুবাৰ অহা যোৱা কৰিছোঁ। পিছে মন্দিৰটোত আহি দৰ্শন কৰাৰ সৌভাগ্য কণে হোৱা নাছিল। সেইবাবে এইবাৰ ধুবুৰীলৈ ফুৰিবলৈ আহোঁতে মহামায়া মন্দিৰ দৰ্শনৰ বাবে আহিলোঁ। মন্দিৰৰ সন্মুখত থকা দোকানৰ পৰা চাকি, ধূপ, ফুল, নাৰিকল, প্ৰসাদ আদিৰে এখন থাল লৈ ল'লোঁ। মন্দিৰৰ গেটৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে গণেশ বাবাৰ দৰ্শন হ'ল। মন্দিৰ আৰু তাত বান্দৰ নাথাকিবনে? গতিকে বান্দৰৰ উৎপাতৰ পৰা হাত সাৰি থাকিবলৈ চাইনবোৰ্ডো লগাই থোৱা আছে। থালখন লোৱা দোকানৰ দোকানীজনেও আমাক এডাল লাঠি দি পঠিয়াইছিল, নহ'লে হাতত থকা বস্তুবোৰ সিহঁতে থপিয়াই লৈ যায়গৈ। ধূপ চাকিবোৰ জ্বলোৱাৰ পিছত আমি সেৱা কৰিবলৈ মন্দিৰৰ ভিতৰ ভাগলৈ আহিলোঁ, য'ত দেৱী মাৰ মূৰ্তি ৰখা হৈছিল। মন্দিৰটোৰ অলপ ওপৰলৈ উঠি গ'লেও দুৰ্গা মাৰ আৰু এটা মন্দিৰ আৰু শিৱ বাবাৰ এটা মন্দিৰ দেখিবলৈ পোৱা যায়। যাওঁতে বাটতে বীৰ হনুমানকো লগ পোৱা যায়। মহামায়া মন্দিৰত ঘূৰি পাকি সেৱা লৈ আমি উক্ত মন্দিৰটোৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ দূৰত থকা শ্ৰী শ্ৰী মহামায়া স্নানঘাট মন্দিৰ দৰ্শনৰ বাবে আহিলোঁ। স্নানঘাটত কংক্ৰিটেৰে নিৰ্মিত বিভিন্ন আকৃতি যেনে পাহাৰৰ গুহা, বিশাল আহত, তালগছ, নাগ, হনুমান, কাছ, হাঁহ আদি দেখি সঁচাই বৰ ভাল লাগিল। সেই বিশাল আকৃতিসমূহৰ ভিতৰতো এটাকৈ মন্দিৰ আছিল। যদি আপোনালোকে স্নানঘাটলৈ যোৱা নাই তেন্তে এবাৰ নিশ্চয় যাব, সঁচাই বৰ ভাল লাগে। উভতি আহোঁতে বগৰীবাৰীত থকা 25 হাত ওখ মা কালীৰ মন্দিৰটো দৰ্শন কৰিলোঁ। ধুবুৰীৰ ভ্ৰমণৰ এইটোৱে আছিল আমাৰ শেষৰ দিন। ইয়াৰ পিছত শনিবাৰে ৰাতিপুৱা আমি ট্ৰেইনেৰে ঘৰলৈ বুলি উভতি আহোঁ। মামাই আহি আমাক ট্ৰেইনত উঠাই দিয়েহি। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু উৰ্বি বৰুৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।